আজিকালি ডিজিটেল যুগত প্ৰায়বোৰ কাম অনলাইনতেই হৈ যায়। বস্তু কিনা বেচাৰ পৰা আৰম্ভ কৰি পৃথিৱীৰ বিভিন্ন ঠাই ভ্ৰমণ কৰা আদি সকলোবোৰ ইণ্টাৰনেটৰ মাধ্যমত সহজ হৈ পৰিছে। আজি মই আপোনালোকক দেখুৱাম যে কেনেকৈ গুগল মেপত নিজৰ দোকান, ফাৰ্ম বা নিজৰ ঘৰৰ লোকেশ্যন এড কৰিব পাৰি। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গুগল মেপত যিকোনো ঠাই আপডেট কৰিবলৈ প্ৰথমতে আপোনালোকে গুগল মেপখন অন কৰি ল'ব। গুগল মেপ অন কৰাৰ পাছত আপোনালোকে তলত ৰাইট চাইডে তলত দেখিবলৈ পাইছে কণ্ট্ৰিবিউশ্যন প্লাছ চিহ্ন, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ সময় ৰোৱাৰ পাছত আপোনালোকে ইয়াত দেখিব পাইছে এডিট মেপ, এড প্লেচ, ৰাইট ৰিভিউ, এড ফটো। ইয়াত আপোনালোকে যিটো এড প্লেচ আছে এড প্লেচত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত মোৰ নেট শ্ল' কাৰণে অলপমান দেৰি হৈছে। ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা ইণ্টাৰফেচ পাব। তাত আপোনালোকে কি এড কৰিব বিচাৰে, যেনেকৈ ৰেচিডেঞ্চিয়েল, কিবা শ্বপিং মল বা কিবা আপোনাৰ যি আছে কেটেগৰী, তাত আপোনালোকে চিলেক্ট কৰিব লাগে। ইয়াত প্ৰথমতে আপোনাৰ কি দিব, এড কেটেগৰী। এড কেটেগৰীত আপোনালোকে যদি মই আপোনালোকৰ ৰেচিডেঞ্চিয়েলৰ দেখাইছোঁ, ঘৰৰ যদি কাৰোবাৰ আপোনালোকে দিব বিচাৰে নিজৰ ঘৰৰ গুগল মেপত যদি আপোনালোকে আপডেট দিব বিচাৰে, তেন্তে হাউচিং কমপ্লেক্সত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত নাম দি দিব, যি নামেৰে আপোনাৰ ঘৰটো গুগল মেপত শ্ব' কৰাব বিচাৰিছে। মই এটা নাম এনেই দি দিছোঁ। নামটো দিয়াৰ পাছত ইয়াৰ এড লোকেশ্যন দিয়া আছে, আৰু এড লোকেশ্যন, আপডেট লোকেশ্যন অন মেপ, এড এড্ৰেছ। ইয়াত আপোনালোকে কি কৰিব, মেপখনত চিলেক্ট কৰিব। মেপত চিলেক্ট কৰি যিডোখৰ ঠাইত আপোনালোকে থাকে, যিডোখৰ ঠাইৰ দিব বিচাৰে, ইয়াত যাব, গৈ পিনি এনেকৈ প্লেচ কৰি দিব। প্লেচ কৰাৰ পিছত আপোনালোকে অ'কে কৰি দিব। অ'কে কৰাৰ পাছত আপোনালোকৰ অলৰেডি হৈ গৈছে। ইয়াত আপোনালোকে দেখাইছে ইজ দ্য এড্ৰেছ কাৰেক্ট। যদি এড্ৰেছটো কাৰেক্ট হৈছে, যদি ঠিকে আছে, তেন্তে আপোনালোকে ইয়াত যিটো কাৰ চিন দেখা পাইছে সোঁ চাইডে ওপৰত, ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছত অলপ সময় ৰোৱাৰ পাছত আপোনালোকৰ এইটো ছাবমিট হৈ যাব। আপোনালোকে এনেধৰণে পইণ্ট পাব, যিমান আপডেট কৰিব আপোনালোকে সিমানে পইণ্ট পাব। ইয়াত আপোনালোকৰ ছাবমিট হৈ গৈছে। ছাবমিট হোৱাৰ পিছত কিছুদিন ৰ'ব লাগিব আপোনালোকে কমেও এসপ্তাহ, এমাহো লাগি যাব পাৰে কেতিয়াবা। যদি খুব কম সময়ৰ ভিতৰতে হৈ যায়, প্ৰায়ভাগ কেতিয়াবা অলপ সময় লয়, আৰু আপোনালোকৰ মেপত আপডেট কৰিব কেইদিনমানৰ পাছত। আৰু এনেধৰণে আপোনালোকে যিকোনো ঠাই আপোনালোকে এড কৰিব পাৰে। যদি আপোনালোকৰ বজাৰ বা কিবা তেনেকৈ আপোনালোকৰ থাকে, সেইবিলাক আপোনালোকে দিব পাৰে। তেনেকৈ এইবিলাক আপোনালোকে দেখিব পাইছে, বগীতল বজাৰ তিনিআলি, 24/7 কনভিনিয়েন্স ষ্ট'ৰ। এনেদৰে আপোনালোকে গুগল মেপত আপোনালোকৰ যিকোনো এড্ৰেছ আপলোড কৰিব পাৰে। ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।